আমাৰ এতিয়া 3 নম্বৰ পেচেণ্টক মাতিম আমি আহি যোৱা বেটি চাই লওক নমস্কাৰ আজি আমাৰ অনুষ্ঠানটো আজি আৰম্ভ কৰিব গৈ আছো আহক সব আপোনালোকে সব নিজৰ নিজৰ জেগাত সব আহি বহি লওক ইস ৰাম লাহে 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 ইস ৰাম লাহে 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 ইস বহুত ভাল পাই যে একদম লৰা ধপাকে আহিছে এতিয়া মোৰ লগৰ এটালৈকে ফোন এটা কৰোঁ নহততো এই দাস বাইদেউ হয়নে এই মই আপোনাৰ অনুৰাগীয়ে ক'লো হেল্ল' বন্ধুসকল আজি আমাৰ মাজত দুজনমান ব্যক্তি আছে সেই দুজনমানৰ ধৰক মেলেৰিয়া বেমাৰ আছে সেই মেলেৰিয়া বেমাৰটো কেনেকুৱা মই আপোনালোকক দেখুৱাই আছোঁ আৰু চাওক যে এই মেলেৰিয়া বেমাৰটো কেনেকুৱা এই চাই লওক এই মেলেৰিয়া বেমাৰটো কেনেকুৱা সানচিল্ক চেম্পুক লৈ পেলাই তুলুৱা মন্তব্য আমি ইয়াত গাঁৱৰ ধুম সানচিল্ক ঘঁহিছে মূৰত লগাইছে কিন্তু আপোনালোকে ভাবিছে সেই টুপিটোৰ ওপৰত চেম্পু মাৰি আছে কিন্তু আপোনালোকে ভাবিছে যে ই ভাল না 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 সি টুপিত চেম্পু মাৰিছে মানে টুপিত চেম্পু দি আৰু ডাইৰেক্ট এইয়া চাহ ডাইৰেক্ট মাথাও ধুই আৰু এজন দেখাম আৰু এজন দেখাই আছোঁ আৰু এজন দেখাইছোঁ এজন হৈছে হিমন্ত জুনিয়ৰ ডাঙৰীয়া তেওঁ দেখাম সেইজনক চাই লওক অসমৰ মুখ্যমন্ত্ৰী আপোনালোকক ৰমজানৰ শুভেচ্ছা নিদিব এইটোতো বহুত বেয়া কথা হ'ব ন কাৰণ মোৰ মনত ভেদ ভাৱ নাই আল্লাহ মোৰ মনত ভেদ ভাৱ নাই হিন্দুকে মুছলমান একে আল্লাহৰ 2 নম্বৰ পেচেণ্টক মাতিম আমি আহি যোৱা বেটি চাই লওক এই বেটিজনী মানে ক'ত কি কৰিব লাগে কি কৰিব নালাগে তাই মানে একো গমেই নাপায় এতিয়া মাতি আছোঁ আমাৰ 4 নম্বৰ পেচেণ্টক আহি যোৱা চাই লোৱা কোনোবাই আকৌ চেম্পু মাৰি গা ধুই আছে টুপিৰ ওপৰত আৰু গ্লাছ পিন্ধি গা ধুই আছে এনেকুৱা এজন ব্যক্তি আছে যে ফটাকানি মেৰিয়াই ৰামচন্দ্ৰ মাৰি আছে কিন্তু বেয়া পায় লাভ নাই দৰ্শকসকল কিন্তু এহেঁতৰ বেমাৰী এনেকুৱা কিন্তু এইজন হৈছে 5 নম্বৰ পেচেণ্ট আহি আছে আৰু দেখাম আপোনালোকক আৰু আপোনালোকক কৈ লৈছোঁ আপোনালোকে পেটিকুট চিনি পায়নে পেটিকুট না 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 আপোনালোকে খং নকৰিব আপোনালোকে এইটো কাৰণে সুধিছোঁ আপোনালোকে যিহেতু আপোনালোকে যদি পেটিকুট যদি চিনি পায় তেতিয়াহ'লে আমাৰ অসমৰ মতা মানুহ পিন্ধি আছে আমাৰ সেইজন হৈছে অসমৰ চাওক এটা নাচ বা 6 নম্বৰ পেচেণ্ট আপোনালোকে চিনি পায় নিশ্চয় মেকুৰীটো আপোনালোকে জানে যে মেকুৰী ক'ত থাকে হাবিত নহয় খেৰৰ ঘৰত নহয় মানুহৰ ঘৰত কিন্তু এটা কথা মানুহৰ দেহত মেকুৰীও থাকিব পাৰে না 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 আপোনালোকে ভাবিছে যে মানুহৰ দেহত কেনেকৈ মেকুৰী থাকিব পাৰে
আজিকালি ভাবিছোঁ যে মানুহৰ ঘৰত মেকুৰী থাকিব পাৰে, জংঘলত মেকুৰী থাকিব পাৰে, কিন্তু আপোনালোকে ভাবি আছে যে মানুহৰ গাত কেনেকৈ মেকুৰী থাকিব। আজি যিকেইটা পেচেণ্ট আহিলে 6-7টা, মোৰ মাথা গৰম হৈ গৈছে। কি যে ভুল কৰিলোঁ জীৱনত, কি যে ভুল কৰিলোঁ জীৱনত। হেল্ল' দৰ্শকসকল, যদি আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, আৰু যাতে অনাগত দিনবিলাকত আপোনালোকে নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিবলৈ কাৰণে যাতে নতুন নতুন যদি মই ভিডিঅ' বনাই থাকোঁ তেতিয়াহ'লে আপোনালোকে চাই থাকিবলৈ পায়, চাবলৈ পাব। তেন্তে লাইক আৰু কমেণ্ট, আৰু তলত কমেণ্ট বক্সত ফুল কৰি দিয়ক, আৰু লাইক আৰু একদম ছাবস্ক্ৰাইবটো একদম কৰিবলৈ একেবাৰেই নাপাহৰিব।